Hello guys, welcome to my YouTube channel Obinash Vlog. আজি আমি গৈ আছো তিনচুকীয়া টিলিঙা মন্দিৰ। প্ৰথমে ট্ৰেইনখন নামিব আমি প্ৰথম ট্ৰেইনত যাম। ট্ৰেইনত আমি গৈ পেলাই গোগামুখত নামিম। গোগামুখত মন্দিৰ এটা আছে, ইণ্ডিয়াছ লাৰ্জেষ্ট হনুমান মন্দিৰ, তাত নামিম। তাৰপিছত আমি তাত এৰাতি থাকি পেলাই তিনচুকীয়া যাম। আমি তাত ট্ৰেইনত যাওঁ, চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি চাওক না, বতৰটো ইমান মজা কৰিছে, মানে একদম ঠাণ্ডা বতৰ, ডাৱৰীয়া বতৰ, গৈ মজা লাগিব দেই। টমটমত উঠিলোঁ, এয়া মাহী, এইটো শিৱান, শিৱান ফালে চোৱা, এয়া আগফালে মহা, এইফালে আইতা বহিছে, আগফালে মামা আৰু ড্ৰাইভাৰ আংকলজন। তো আমি এতিয়া ষ্টেচনলৈ গৈ আছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। পালোহি, এইটো ষ্টেচনটো, এইটো ষ্টেচন বিশ্বনাথ চাৰিআলি। আমি এতিয়া ট্ৰেইনত যাম, আপোনালোকে চাই থাকক। ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। এইফালে ট্ৰেইন আছে আমাৰ 6:20 পৰা আছে ট্ৰেইন আহিব। আমি ষ্টেচনৰ ওচৰত ৰখি আছোঁ। এইফালে মানুহ ইয়াত বহি আছে, ট্ৰেইন আহিব। গৈ আছোঁ, মাহী আমি চব ট্ৰেইনত উঠিলোঁ। এয়া আইতা, এয়া মহা, মাহী, শিৱান, মামা, চব ট্ৰেইনত উঠিলোঁ, গৈ আছোঁ। ট্ৰেইনত উঠিয়ে মাহীয়ে চিপছখন লাগি গ'ল। শিৱান সিফালে চোৱা, এয়া ভোকতে চিপছ খাইছে ৰাতিপুৱা আহি ট্ৰেইনত উঠিয়ে। ভোক লাগিছিলে নেকি শিৱান? হা, আকৌ বাদাম কিনিলে, এয়া খোৱাল লাগি গৈছে। এয়া ক'লা নিমখ লৈ একদম পুৰা মাৰিছে একদম ৰাতিপুৱাই। ময়ো খাওঁ তাকে। এবাৰ আকৌ চাহ আহিলে, বিস্কুট, চবে চাহ খোৱাল লাগিছে। নামিলোঁ, হনুমান মন্দিৰ গোগামুখত আছে। আপোনালোকে যিহেতু কৰে, আমি চব টমটমত গৈ আছোঁ তালৈকে। চব টমটমত উঠিলোঁ, আমি গৈ আছোঁ, চাই থাকক। ইণ্ডিয়াছ লাৰ্জেষ্ট হনুমান মন্দিৰ, এইটো হেৰি আছিলে, জেগাৰ নাম কি আছিলে? গোগামুখত আছে এইটো। এইটো ধৰিলোঁ আৰু মন্দিৰলৈ আহিছোঁ যেতিয়া। মন্দিৰটোৰ মানে দুইফালে মানে ভগৱানৰ ফটো লগাই থোৱা আছে, বিভিন্ন ভগৱানৰ, কৃষ্ণ ভগৱানৰ, গণেশ ভগৱানৰ। মানে মানুহে সেৱা কৰিবলৈ যোনে যাক মানে পূজা কৰে, পূজা কৰিব পাৰে আৰু চাকি জ্বলাই। আৰু মই এগছ চাকি জ্বলালোঁ, মামাই 3 গছ জ্বলাইছে। আৰু এটা কথা, গোটেই মন্দিৰটো ঠাণ্ডা হৈ থাকে, মানে সেইফালৰ পৰা মানে বহুত ঠাণ্ডা বতাহ মাৰে একদম। গোটেই মন্দিৰটো একে সোমালি ঠাণ্ডা একদম ফিলিং এটা আহি যায় মানে। এয়া ফুট ল'লোঁ, এয়া ফুলটো পৰি থাকিল, নাজানো ক'ত পৰিল। এইফালে এয়া গৰুৰ মূৰ্তি এটা আছে, মানে এই চব বেলেগ বেলেগ ধৰণৰ মূৰ্তি। আৰু ভিতৰলৈ হনুমানৰ মন্দিৰ আপোনালোকে ভিডিঅ'টোত দেখিব। তাৰপিছত এইফালে ভগৱানৰ ফটো লগাই থোৱা আছে, সেৱা কৰিব পাৰে আপোনালোকে। বহুত ভগৱানৰ ফটো লগাই থোৱা আছে, সেৱা কৰিব আমি কৰিলোঁ। আৰু চাকি জ্বলালোঁ, ময়ো জ্বলালোঁ, মামাহঁতো জ্বলালে, মাহীহঁতো জ্বলালে। তো আমি এতিয়া যাওঁ, আমাৰ সেৱা কৰা হৈ গ'ল। এতিয়া আমি হোটেল বিচাৰোঁ থাকিবলৈ। আপুনি ভিডিঅ'টো চাই থাকক। A few hours later.
এতিয়া ভোক লাগি গ'ল, সেইকাৰণে হোটেল এখন বিচাৰি আমি পূৰা একদম মাংস ভাত মাৰি দিছোঁ, পূৰা ভোকতো আছোঁ, চবেই এয়া বহি লৈ ভাত খাইছোঁ আমি। আৰু ফাইনেলি আমি এখন হোটেল পালোঁ থাকিবৰ কাৰণে, ৰাস্তাৰ কাষতে আপোনালোকো থাকিব পাৰিব। এইখন হোটেল ৰাজা।